হাই হেল্ল' নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে শ্ৰী'জললৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়। আৰু এই আজি ৰাতিপুৱাতে অকণমান চাফা অভিযান কৰিবলৈ গৈ ভিডিঅ' এটা আৰম্ভ কৰিলোঁ। আৰু এই ট্ৰে ষ্টাইলত বনোৱা চাজাখন আমাৰ ঘৰতে কিছুমান সৰু সুৰা বস্তুৰে বনাইছিলে। বিতংভাৱে ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাম বাৰু। এতিয়া ইয়াত ধুই পখালি শুকাবলৈ থৈছোঁ। তেনেকুৱাতে আকৌ দেখিলোঁ মায়ে এইফালে যঁতৰত ববিন ফুৰাই আছিলে, গতিকে কেমেৰাটো খাউতকৈ এইফালে অকণমান লৈ আহিলোঁ। যিহেতু এই যঁতৰটো বনোৱা হৈছে আমাৰ ঘৰৰ অলাগতিয়াল বস্তুবোৰেৰেহে, আৰু খুব কম খৰচতে বহুত বেছি ফেচিলিটি থকাকৈ এই যঁতৰটো বনোৱা হৈছে। যিসকলে অৱশ্যে আগৰ পৰা ভিডিঅ' চাই আছে তেওঁলোকে নিশ্চয় গম পায়েই। এই যঁতৰটো সম্পৰ্কে খুব ধুনীয়াকৈ এটা ভিডিঅ' বনাই থৈছোঁ। যদিহে আপোনালোক কোনোবা নতুনকৈ আহিছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, ধুনীয়াকৈ চাই ল'ব পাৰিব। আনফালে আকৌ ব্যস্ততাৰ মাজৰ পৰা ফালৰি কাটি অকণমান নেনচিটিয়াগী হৈ পৰিছিলোঁ। অৱশ্যে নেনচিটিয়াগীতকৈ আগৰ পৰাই মই মোৰ পুৰণা কাপোৰবোৰক নতুন ধৰণে পিন্ধি খুব ভাল পাওঁ। আৰু আমাৰ ছোৱালীবোৰৰ প্ৰায় এনেকুৱা হয়েই, এযোৰ কাপোৰকে বাৰে বাৰে একেধৰণে পিন্ধি থাকিবলৈ ভাল নালাগে। আৰু সেইকাৰণে মই তেনেকুৱাই কৰোঁ, মানে ধৰক এই লং কুৰ্তাটোক শ্বৰ্ট ফ্ৰক কৰি দিওঁ আৰু কেতিয়াবা শ্বৰ্ট কুৰ্তাটোকো মানে টপ কৰি পেলাওঁ, আৰু এয়া মোৰ একদম নিচা। বাৰু এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ ৰাতিপুৱাতে ধুই থোৱা আমাৰ অকণমানি চাজাখন, যিখন চাজা নেকি ঘৰতে বনাইছে। বাঁহ কাঠ আৰু লাইনৰ 2 টুকুৰা পাইপো আছে লগত। আৰু সৌ যে ৰঙা নীলা পেনবোৰ দেখিছে, এয়া হৈছে স্কেচ পেন, যিখিনি মই বহুত দিনৰ আগৰ পৰা থৈ দিছিলোঁ। আৰু যদিও খুব সাধাৰণভাৱে বনোৱা হয়, কিন্তু ফেচিলিটি কোনো কম নাথাকে। সৌৱা দেখিছে নিশ্চয়, চাৰিওফালে 4টা বিয়াৰিং ফিটিং কৰি দিয়া আছিলে। যিহেতু বহুত দিন হৈছে বনোৱা, সেইটো কাৰণে অৱশ্যে বিয়াৰিংখিনি মামৰে ধৰিছে, যদিও এয়া ধুনীয়াকৈ চলাচল হৈ আছে। আৰু এয়া ফাইনেল লুক দেখাব লৈছোঁ আমি কেনেকৈ বস্তুবোৰ থওঁ। কেতিয়াবা এনেকৈ কাপ প্লেট এনেকৈ সজাই থওঁ, আৰু কেতিয়াবা ফুলবোৰো এক্সট্ৰাকৈ থৈ দিওঁ, আৰু যি মন যায় মানে তেনেকৈ থৈ দিওঁ ধুনীয়াকৈ। গতিকে এনেকৈ সৰু সুৰা বস্তুবোৰেই আমাৰ ধুনীয়াকৈ কাম চলি যায়, বেলেগকৈ কিনি অনাৰ প্ৰয়োজন নাথাকে। যদিহে আপোনালোকেও এনেকৈ বস্তুবোৰ বনায় বা ভাল লাগিছে তেতিয়াহ'লে আইডিয়াটো ল'ব পাৰিব। এইফালে এতিয়া দেখুৱাব লৈছোঁ আপোনালোকক আন এখিনি টুকুৰা ভিডিঅ', যিখিনি ভিডিঅ' নেকি কিছুদিনৰ আগৰ হয়। যদিও মই ভিডিঅ' দিয়া নাই, কিন্তু আপোনালোকৰ কাৰণে এনেকৈ ভিডিঅ' কৰি থৈ গৈছিলোঁ, ইয়াতে আজি সংযোগ কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় জানেই আমাৰ ঘৰৰ প্ৰতিটো বস্তুৱেই প্ৰথমতে বাঁহেৰে তৈয়াৰ কৰা হয়, তাৰপিছতহে বাকীখিনি চিন্তা কৰা হয়। সেইকাৰণে অৱশ্যে পকা ঘৰটো এইবাৰ প্ৰতিটো বস্তুৱেই বাঁহেৰে পৰিকল্পনা কৰা হৈছে প্ৰথমতে। আৰু অলৰেডি আপোনালোকে এটা শ্বৰ্ট ভিডিঅ'ত দেখিছিলে নিশ্চয়, বাঁহৰে চিলিঙি তৈয়াৰ কৰা হৈছে এইবাৰ। আৰু এয়া সন্মুখ ভাগত লগাবৰ কাৰণে বাঁহেৰে এয়া কিবা এটা বনাই থকা হৈছে, আৰু খুব ধুনীয়াকৈ জোখ মাখ কৰি বনাইছে, এয়া গম পাইছে। এতিয়া প্ৰথমতে কৈ নিদিওঁ কি বনাই আছে, পিছলৈ ভিডিঅ'টোত গম পাব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আনফালে আকৌ এটা কাম শেষ হয় মানে আন এটা কামলৈ চকু পৰিয়ে যায়। মুঠৰ ওপৰত সময়ৰ পৰা সুৰুঙা ল'বলৈ যোৱা মানে ব্যস্ততাতহে পৰা। গতিকে মোৰো ঠিক তেনেকুৱাই হৈছে। এয়া নেমু কেইটামান থৈ দিয়া বহুত দিনেই হ'ল, গতিকে ধুনীয়াকৈ নেমুৰ বাকলি গুচাই জোখমতে কাটি এয়া নিমখ দি তিয়াই থলোঁ কিবা এটা বনাম বুলি। এই যে বাঁহৰ কামবোৰ দেখিবলৈহে ধুনীয়া হয়, কিন্তু তাৰ আৰু কষ্টবোৰ যে ভীষণ হয়। যিসকলে অৱশ্যে বাঁহৰ লগত জড়িত বা দেখিছে, শুনিছে, শিকিছে তেওঁলোকেহে ভালকৈ বুজিছে। কিয়নো যিকোনো এটা বাঁহৰ বস্তু নতুনকৈ চিন্তা কৰি বাঁহ এটা কাটি চুচি বাচি শুকুৱাই সেই ধৰণে ৰূপ দিয়ালৈকে ভালেখিনি সময়ৰ প্ৰয়োজন হয়। আৰু এইবাৰ আমাৰ ঘৰত বনাই থকা হৈছে এয়া আগফালৰ বাঁহৰ গ্ৰিল। গতিকে এতিয়াও কামখিনি শেষ হোৱা নাই, প্ৰায়খিনি কাম আছেই, তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। নেক্সট ভিডিঅ'ত নিশ্চয় লৈ আহিম বাঁহৰ গ্ৰিলখন। এতিয়া লৈ আহিছোঁ এই ট্ৰেখন যে দেখিছে, ট্ৰেখনৰ অকণমান ভিডিঅ' কেনেকৈনো বনাইছে চাওঁ আহক। তো এই ট্ৰেখন দেখি বহুতে আমাক কয় যে ইয়াত চাহ দিবলৈহে সুবিধাজনক হ'ব। অৱশ্যে আমাৰ চাহ দিবলৈ ট্ৰেখন বনোৱা নাছিলে, আগতে চাহে দিছিলে, কিন্তু যেতিয়াৰ পৰা ট্ৰেখন ভাঙি গ'ল তেতিয়াৰ পৰা অৱশ্যে এনেকৈ যি টি বস্তু থ'বৰ কাৰণে সুবিধাজনককৈ বনাই লোৱা হৈছে। আৰু এই যে বটলটো দেখিছে, এইটো অৱশ্যে পাউদাৰৰ টেমা আৰু আমুলৰ টেমাৰ খাপৰে বনোৱা হৈছে। এইটো মানে সাৰি যোৱা নাই আমাৰ ঘৰত, এনেকুৱা হৈছে। আৰু এনেকৈ যিকেইটা বস্তু ঘপককৈ দৰকাৰ হয় সেইকেইটা থৈ দিয়ে, আৰু যেতিয়াই লাগে সেইখন দাঙি লৈ গ'লেই হৈ যায়। আৰু দেখিছে সৌৱা নট বল্টটো ফিটিং কৰি দিছে, লগতে কলম এটা কাটিও লগাই দিছে ঢাক খাই থাকিব পৰাকৈ। যিহেতু ট্ৰেখন ফাটি গৈছিলে সেইকাৰণে অৱশ্যে এনেকৈ অকণমান ছিষ্টেমেটিককৈ বনাই দিলে। আৰু যদি আইডিয়াটো ভাল লাগিছে আপোনালোকে ল'ব পাৰে। এইফালে এতিয়া লৈ আহিছোঁ আন অকণমান টুকুৰা ভিডিঅ', য'ত নেকি আমাৰ এই অকণমানিকেইটাৰ কাৰুকাৰ্য দেখি ময়ো আচৰিত হৈছিলোঁ। এইখন হৈছে মই বনোৱা চকীখন, আৰু এয়া হৈছে আমাৰ অকণমানিকেইটাই বনোৱা চকীখন। অৱশ্যে এতিয়ালৈকে বহুতেই মোবাইল থোৱা এই চকীখন বনাইছে। ইনষ্টাগ্ৰামত বহুতে মোক ফটোও দিছে, দুজনীমান ভণ্টি আৰু মোৰ বান্ধৱী এগৰাকীও বনাইছে, আৰু ইউটিউবতো বহুতে কমেণ্ট কৰি আছে। মই অৱশ্যে বহুতকে ফটো দিব কৈছোঁ, ইনষ্টাগ্ৰামত দিবচোন, চাই ভাল লাগিব। আৰু এই আমাৰ অকণমানিকেইটাও এনেকৈ বনাবলৈ চেষ্টা কৰিছিলে। মই সঁচাই দেখি আচৰিত হৈছোঁ, ভবা নাই ইহঁতে যে এনেকুৱা সৃষ্টিশীল কাম এটাৰ প্ৰতি
অকণমান গুৰুত্ব দিব বুলি কিন্তু সিহঁতে মনে মনে বনাই আছিলে মোৰ ভিডিঅ' চাই পেলাই আৰু পিছত আহি মোক ছাৰপ্ৰাইজ দিছে যে এনেকৈ সিহঁতেও বনাবলৈ চেষ্টা কৰিছিলে গতিকে মোৰ কাৰণে খুব ভাল লগা কথা যদিও অৱশ্যে তেওঁলোকৰ মোবাইল নাই কিন্তু চকীখনৰ মৰমতেহে বনাইছে তেওঁলোকে আৰু অলাগতিয়াল সামগ্ৰীয়ে বনাইছে লগতে ইমেজিন কৰিহে বস্তুটো বনাইছে গতিকে যি নহওক সৃষ্টিশীল কামৰ প্ৰতি তেওঁলোকে আগ্ৰহী হৈছে সেয়াই আমাৰ কাৰণে বহুত বেছি ভাল লগা কথা যিকোনো বস্তুৰে একেবাৰে শেষৰ কণৰ সোৱাদ সাংঘাতিক সুকীয়া নহয় জানো এয়া কিছুদিনৰ আগতে বতৰৰ প্ৰতি লক্ষ্য ৰাখি সেইমতে আবেলি পৰত সকলোৱে মিলি আমি কেঁচা কঁঠালৰ সোৱাদ লৈছিলোঁ লগতে লেটেকুৰো বিদায় পৰিছিলে আৰু কঁঠালকো বিদায় দিয়াৰ দৰে হৈছিলে মানে শেষৰ কঁঠাল আছিলে আৰু একেবাৰে আৰু যিহেতু কেঁচা কঁঠাল গতিকে এয়া দেখিছে নহয় সকলো কিমান বেছি ব্যস্ত মানে সকলোৰে প্ৰিয় আৰু সৌ আমাৰ টিকলিও পুৰা কঁঠাল খাই আছে আৰু টেঙা হওক বা কঁঠালেই হওক এনেকুৱা ধৰণৰ বস্তুবোৰ সামূহিকভাৱে খোৱাৰ এটা মজা আছে নহয় জানো বহুতৰে ৰিকুৱেষ্ট আহি আছে ৰুম টুৰ ভিডিঅ' পুনৰবাৰ দিবৰ কাৰণে কিন্তু কি ক'ব ৰুম টুৰ ভিডিঅ' দিয়াৰ আগতেই সৌৱা মোক নিগনিয়ে এইফালে ৰুম টুৰ ধুনীয়াকৈ দেখুৱাই আছে সেই হেতুকে ৰুম টুৰ ভিডিঅ' অনাত কিছু পলম হ'ব পাৰে আৰু আনফালে আকৌ সৌৱা দেখিছে নহয় ৱাল হেংগিং নিজে নিজে ভাঙি ৰৈ আছে অৱশ্যে হোষ্টেলৰ পিছফালৰ পৰা জেং আনি পেলাই বনাইছিলোঁ এইডাল বহুত দিনেই হ'ল সেইকাৰণে নিশ্চয় এতিয়া ভাঙি মেলি এয়া হৈছে আৰু সেইখিনি ঠাই এতিয়া সম্পূৰ্ণ কৰিবৰ কাৰণে এইফালে যা যোগাৰ কৰিলোঁ পুনৰ আৰু এই ফটোকেইখনো হোষ্টেলতে উলিওৱা ফটো আছিলে গতিকে পাই লৈ ভাবিলোঁ তৎক্ষণাত কিবা এটা বনাই পেলাওঁ বেলেগ ইমান একো আইডিয়া হোৱা নাছিলে সেইকাৰণে চিম্পলকৈ ফটো ফ্ৰেম বনাম বুলি ভাবিলোঁ আৰু তাৰ কাৰণে এয়া চাৰ্টৰ ভিতৰত থকা ডাঠ কাগজ এখন উলিয়াই নিলোঁ আৰু ধুনীয়াকৈ ফটো ফ্ৰেম বনাব লাগিলোঁ সেই ফটোকেইখন ক'ত কেনেকৈ লগাওঁ সেইখিনি ৰুম টুৰ ভিডিঅ'তহে দেখুৱাম ডাইৰেক্ট আজিলৈ ভিডিঅ'টো ইমানেই যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব